তেতিয়াহ'লে আজি ক'ত যাব আজি ৰাণী খামাৰ কি ক'ব চান নালাগে ৰাতিপুৱা ব্ৰেকফাষ্ট লংকেশ্বৰ এতিয়া জাষ্ট বখলি আনিছে তেতিয়াহ'লে গাহৰি কিমান ল'লা গাহৰি 2 কেজি আচ্ছা তেতিয়াহ'লে বঢ়িয়া ব'লা চ' বন্ধুসকল পুনৰ স্বাগত জনাইছোঁ আছামিজ বেকপেকাৰ নামৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত আজি আছে পখিলা ভাল পোৱা মানুহজন আমাৰ প্ৰকাশ দা এইফালে কৰি আৰু আমাৰ মানে সতীৰ্থসকল পিছফালেও আছে চ' মোটামুটি মানে কি হয় ক'ব পৰা নাই ওলাইছোঁ হাঁহে মাহে গৈ আছোঁ আৰু দেখা যাওক কি হয় আৰু প্লাছ হ'ল কি আজি গাড়ীখন চাগে অকণমান মানে অলপ বেলেগ ধৰণৰ নিচিনা দেখিব পাৰে চ' বেলেগ একো নাই সৰু সুৰা এটা উইকেণ্ড ট্ৰিপ হিচাপত ওলাইছোঁ হ'পফুলি যথেষ্ট ভাল হ'ব বৰ্তমান আমি গৈ আছোঁ এইফালে ত' ৰাণীৰ ফালে গৈ আছোঁ দেখা যাওক দিনটোত কি হয় কি নহয় আৰু গৈ থাকিম আৰু দিয়ক একো নহয় আৰু ঘন পিছল পাতি বঢ়িয়া 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 ঠিক আছে ত' প্ৰকাশ দা একচুৱেলি আমি গৈ আছোঁ ক'ত এতিয়া ৰাণী খামাৰ হয় কি আচলতে ৰাণী খামাৰ দেখো চাওঁ আমি গৈ পেলাই কি পাওঁ আচ্ছা এতিয়া ক'ব নোৱাৰি ৰেষ্ট্ৰিকশ্যন হেড বুলি ক'ব লাগিব অৱস্থা একেবাৰে বেয়া অ'কে আহি ৰাস্তাটো মানে ইমানে বেয়া হ'লে দেখত আমাৰ বাহু বুলি আহি আছে এইফালৰ পৰা বাই 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 50% জাৰ্ণি কমপ্লিটেড ৰাস্তাটো অলপ ভাল নহয় তো গাড়ীখন এইফালে অকণমান ফচি আছে আহিছে আৰু গৈ থাকোঁ চাহ বাগান আমাৰ নিচিনাই আমাৰ সেই আপাৰ আছামৰ নিচিনাই জোনটো অলপ ৰাস্তাবিলাক অলপ বেয়া চ' ধূলি ধোৱা কোলাহল চলো ডিস্কো ব'লা গৈ থাকোঁ আৰু যে হাঁহি এটা মাৰি দিয়া চ' প্ৰকাশ দাৰ ৰিকমেণ্ডেশ্যন একদম মজা বোলে ৰাস্তা এটা ওলাইছে বেছি দূৰ নাই আমি পামেই আৰু এতিয়া পামেই আৰু নপৰিলে হৈছে চাওক কি মজা কি বুলি ক'ম আৰু আপোনাক চ' ফাইনেলি আহি পালোহি ডেষ্টিনেশ্যন পাৰ্ক আৰু এইফালে হ'ল কি খানা প্ৰিপাৰেশ্যন চলি আছে চবফালে একদম প্ৰিপাৰেশ্যন চলি আছে চাওঁ একদম পুৰা মাজত সোমাই দিওঁ দেই ঠিক আছে গাহৰি ব্ৰইলাৰটো ওলাব টুকটাককৈ অলপ প্ৰিপাৰেশ্যন চলি আছে ন লোকেশ্যন জেগাটো কি বুলি কয় পাৰৈগাং ৱাটাৰফলটো কিমান দূৰ হয় ইয়াৰ পৰা ওচৰতে আচ্ছা আচ্ছা ঠিক আছে অ'কে বঢ়িয়া থেংক ইউ আমি বঢ়িয়া চ' আমি বন্ধুসকল মানস দা ইউ বঢ়িয়া প্ৰকাশ দা ইউ বঢ়িয়া গাড়ী নিদিয়ে বঢ়িয়া ক'ত যাম এতিয়া যাম ৱাটাৰফলছ আজি বঢ়িয়া আৰু আজি প্ৰকাশে আমাক গাইড কৰিব কিমান দূৰলৈ গৈ পাম কি হয় কি নাই আমি একো নাজানো মুঠতে খোজকাঢ়িব লাগে খোজকাঢ়িছোঁ গৈ থাকিম 30 মিটাৰ ইয়াৰ পৰা একচুৱেলি এতিয়া আমি মানে মেঘালয় বৰ্ডাৰ নে আছামত আছোঁ অসমৰ হয় আচ্ছা কিন্তু মেঘালয়ৰ দাঁতি কাষৰীয়া অঞ্চল য়েছ বহুত দিনৰ মূৰত আজি সেইফালে কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ টিপ টপকৈ সেইটো ৱাটাৰফলছ মজা লাগিব আজি বহুত দিনৰ মূৰত আমাক চাব পাৰে একো মতলব নাই উপায় নাই সেইবিলাকে আৰু কথা বোলা সেই ওপৰ ল'ম বোলা মাধৱদেৱে সেৱন নিষেধ কিপ ইউৰ ভিলেজ ক্লিন ইউৰ ছেফটি ইজ আৱাৰ ৰেছপনচিবিলিটি অ'কে আমি ফাইনেলি পাইছোঁহি এটা ৱাটাৰফলছ প্ৰকাশ দা কেনেকুৱা চব ঠিকে ফটাফটি
Okay guys, rock on. Experience মানে পানী পানীয়ে পানী পুৰা মানে পবিত্ৰ বঢ়িয়া পবিত্ৰ হৈ আছে পুৰা প্ৰকাশ দা বিজি আমাৰ দিব্য নামিছে তললে বঢ়িয়া বঢ়িয়া ওপৰলে 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 কি ক'ব ৰাইজসকল বেগ ধৰা ক'ত গ'লা বঢ়িয়া দুখন হাতে বহুত কষ্ট চেনেলটো ক'ত থলা এইটো চ' লাষ্ট টাইম মই আছিলোঁ কাকচাং ৱাটাৰফল আৰু এইটো ৱাটাৰফলত কি হৈ আছে কি নাই একো ক'ব পৰা নাই বঢ়িয়া 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 এতিয়ালৈকে চব ঠিকে আছে আমাৰ দুটা মানে সেই তাত গা ধুব গৈছে প্ৰকাশ দা মই ইয়াতে অলপ বহি আছোঁ একদম টিপটপ ফাটাফাটি মানুহ ঢেৰ এইটো আপোনাৰ ৱাটাৰফল চাব পাৰে একদম বঢ়িয়া লাগিছে একদম মজা উইকেণ্ড আৰু বঢ়িয়া মই ৱাটাৰফলছৰ পৰা অলপ আগবাঢ়ি আহিলোঁ আৰু সেইটো ৱাটাৰফলছ আপোনালোকে চাব পাৰে আই ড'ণ্ট ন' নেমটো কি হয় বাট আহিলোঁ আজি প্ৰকাশ দাৰ এটা ৰিকমেণ্ডেশ্যনত আমি আহিছিলোঁ আজি আমি ৰাণী খামাৰ কাঁচকলৰ চিপছ কেনেকুৱা পাইছা হয় বহুত ধুনীয়া বানানা চিপছ আমাৰ দোকানত পোৱা বানানা চিপছতকৈ বহুত মানে চিল্কি হয় বহুত পাতল হয় বহুত ধুনীয়া লাগিছে খাই কেনেকুৱা পালে আপোনাৰ লগতে ভাল লাগিলে আপুনি দোকান বন্ধুত্ব মিলা প্ৰীতিকে আমি সকলোৱে প্ৰতীক কৰিলে এনজয় কৰিলোঁ বহুত আৰু কিবা কি ক'ম আৰু এইফালে আছে মানস কমলান হেল্ল' আমাৰ CCNSৰ স্কলাৰ এইফালে আছে আমাৰ কৰি জাৰো চিহ্ন এইজন মানুহ আজি পানীত নামিম বুলি চানচিল্কৰ চেম্পু কিনি আনি অথচ পানীত নমা নাই পানীত নানামিলে চেম্পু নাপালো যে চেম্পুটো ৰৈ গ'ল বম পনিয়াম কৰিলে আজি এজন মানুহে মই কৰিছা আছে নহয় কৰিছা গা ধুইছে মই আমি গোটেই গা ধুই আছো ফটো মাৰিব লাগে আমাক মাৰি আছে বেলেগক দেখাটো বেয়া কথা ছাৰ সেইটোৱে বেয়া লাগিল নেপায় নহয় নেপায় দেই এইবোৰ নেপায় চ' যথেষ্ট ভাল লাগিল গাড়ী সেয়াত ৰৈ আছে কোৱা কাজলোচনে আজি ধুনীয়া ফটোশ্বুট কৰিছে আপোনালোকে বঢ়িয়া 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 ভালভাৱে ছাপোৰ্ট কৰিব বঢ়িয়া লগ পাম আপুনি যেতিয়া ৱাটাৰফলছলৈ যাব গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰে সৰু দুই এখন ষ্টলবিলাক থাকে তো লোকেল হাৰ্বছ এণ্ড কুইজিন ইউ হেভ টু গ' ফৰ দ্য টিকেট ফৰ দ্য 10 rupees লিখা আছে তাত 10 টকা এটা 10 rupees আৰু এলকহলিকবিলাক বন্ধ থাকে চ' ইয়াতে সৰু সৰু ষ্টলবিলাক থাকে লোকেল কুইজিনছ এণ্ড ষ্ট্ৰীট ফুড আপুনি চাব পাৰে চ' যথেষ্ট ভাল আৰু আমাৰ গাড়ীখন ইয়াত ৰৈ আছে যাম আমি ইয়াৰ পৰা কচু ঔটেঙা মধুৰি বইল কণী চব পাব চ' ইট ৱাজ এ নাইচ ট্ৰিপ আমেজিং মুমেণ্ট ধুনীয়া এখন পথাৰ ওপৰত ডাৱৰ ছাইডত পাহাৰ ভাল লাগিল বঢ়িয়া আমি আহি পালোহি গা পা ধুই পেলি এতিয়া আকৌ দূৰ অলপ একদম মজা বঢ়িয়া ইটছ টাইম ফৰ কি ক'ম লাঞ্চ বুলি ক'ম ব্ৰেকফাষ্ট বুলি ক'ম কি বুলি ক'ম একো ক'বলৈ নাই বঢ়িয়া খাব লাগে ইটছ টাইম ফৰ পেট পূজা